কিমান অনুৰোধ কৰি থাকিম আৰু চৰকাৰক এইবোৰ কৈ কৈ আমাৰহে লাজ লগা হৈছে আৰু মানে মন্ত্ৰীসকলৰ পত্নীসকলেও নিশ্চয় বজাৰলৈ যায় আৰু তেওঁলোকে নাযায় কিন্তু তেওঁলোকৰতো কৰ্মচাৰীয়ে বজাৰ কৰিছে তেওঁলোকেতো এইটো মেছেজ এটা পাইছে চ' মানে এই চৰকাৰক মানে অনুৰোধ জনাইছোঁ তেওঁলোকে মূল্য বৃদ্ধিৰ ওপৰত এটা সিদ্ধান্ত লওক এতিয়া মই আহিছোঁ ইয়াত বজাৰ কৰিবলৈ কিন্তু মই তেওঁৰ লগত দাম দৰ কৰিছোঁ কিন্তু তেওঁ নোৱাৰে তেওঁ মোক মোৰ ৰেটটোত দিবলৈ নোৱাৰে তেওঁৰো প্ৰব্লেম মোৰো প্ৰব্লেম গতিকে আমি সাংঘাতিক অসুবিধাত পৰিছোঁ 40 টকা আছিল এতিয়া পিঁয়াজ 60 টকা তেওঁলোকে মোক দিব নোৱাৰে কমত মই ল'বলৈ নোৱাৰোঁ এভৰিডে 20, 30, 40কে বস্তুবিলাকৰ দাম বাঢ়িছে তো এতিয়া আমাৰ কাৰণে মিডল ক্লাছ ফেমিলিৰ কাৰণে আমাৰ বহুত অসুবিধা হৈছে আৰু এইবোৰ কথা নিশ্চয় চৰকাৰে জানে যিহেতু চৰকাৰৰ মন্ত্ৰীসকলৰ পত্নীসকলেও নিশ্চয় বজাৰলৈ যায় আৰু তেওঁলোকে নাযায় কিন্তু তেওঁলোকৰতো কৰ্মচাৰীয়ে বজাৰ কৰিছে তেওঁলোকেতো এইটো মেছেজ এটা পাইছে চ' মানে এই চৰকাৰক মানে অনুৰোধ জনাইছোঁ তেওঁলোকে মূল্য বৃদ্ধিৰ ওপৰত এটা সিদ্ধান্ত লওক যে মানুহ কিন্তু একদম অৱস্থা নোহোৱা হৈছে মানুহৰ আৰু মই ভাবোঁ চৰকাৰে গ্ৰাউণ্ডত আহি মানুহৰ দুখ কষ্টবোৰ উপলব্ধি কৰক ৰুমৰ ভিতৰত থাকি আৰু টিভিত মিডিয়াত বাইট দি আমি এয়া কৰিছোঁ আমি সেয়া কৰিছোঁ সেইবোৰ কৰি লাভ নাই তেওঁলোকে গ্ৰাউণ্ডত আহি পাব্লিকৰ অসুবিধাবোৰ বুজক এতিয়া মই আহিছোঁ ইয়াত বজাৰ কৰিবলৈ কিন্তু মই তেওঁৰ লগত দাম দৰ কৰিছোঁ কিন্তু তেওঁ নোৱাৰে তেওঁ মোক মোৰ ৰেটটোত দিবলৈ নোৱাৰে তেওঁৰো প্ৰব্লেম মোৰো প্ৰব্লেম গতিকে আমি সাংঘাতিক অসুবিধাত পৰিছোঁ চ' এইটো অনুৰোধ আৰু কিমান অনুৰোধ কৰি থাকিম আৰু চৰকাৰক এইবোৰ কৈ কৈ আমাৰহে লাজ লগা হৈছে আৰু মানে প্ৰতিবাৰে এতিয়া পিঁয়াজ আজি 60 টকা 40 টকা আছিল এতিয়া পিঁয়াজ 60 টকা তেওঁলোকে মোক দিব নোৱাৰে কমত আৰু মই ল'বলৈ নোৱাৰোঁ এভৰিডে 20 আপুনি মই যদি আজি দুদিন আগত মই 40 টকাত পিঁয়াজ লৈছোঁ আজি 60 টকা আৰু হয় চাগে আৰু দুদিন পিছত আৰু বাঢ়িব মই কৈছোঁ দেই চৰকাৰৰ প্ৰতিজন মন্ত্ৰী MLA যোন আছে তেওঁলোক গ্ৰাউণ্ডত আহি গ্ৰাউণ্ডৰ ৰিপৰ্ট লওক কি হৈ আছে সমগ্ৰ অসমত একেবাৰে ব্যৰ্থ মই কৈছোঁ ন মিডিয়াত বাইট দি লাভ নাই আমাক মিডিয়াত কথাবোৰ কৈ থাকি লাভ নাই গ্ৰাউণ্ডত আহি তেওঁলোকে জানক কি দুৰ্ভোগ হৈছে মানুহৰ আপুনি এতিয়া মই হস্পিটেলত পেচেণ্ট হৈ আহিছোঁ পেচেণ্ট এজনৰ মেডিচিনৰ দাম কেনেকৈ ডে বাই ডে বাঢ়ি আহি আছে চব ক্ষেত্ৰত প্ৰতিটো বস্তুত কাৰণ মোৰ হাজবেণ্ড মোৰ ডায়েলিচিছ পেচেণ্ট এতিয়া মই ডায়েলিচিছত থৈ মই এতিয়া ইয়ালৈ আহিছোঁ বজাৰলৈ আহিছোঁ চ' এখনত মই এটা মানসিক এটা ভুগি আছোঁ বজাৰত আহিছোঁ ইয়াতো মেণ্টেল প্ৰেছাৰ তাতো মেণ্টেল প্ৰেছাৰ কি কৰিব বিচাৰিছে সমান্তৰালভাৱে দেখিছোঁ চেনি বাঢ়ি গ'ল চব বাঢ়ি গ'ল কিন্তু সুবিধাবোৰ কোনে লৈ আছে কিন্তু নাজানো কিন্তু আমি দি আছোঁ আমি একো পোৱা নাই আৰু এতিয়া চৰকাৰে এইটো আৰু এটা সিদ্ধান্ত লৈছে যে ছেপ্টেম্বৰ মাহত আয়ুষ্মানটো প্ৰাইভেট হস্পিটেলৰ পৰা উঠাই দিব গতিকে সেইটো এটাতো ডাঙৰ অসুবিধা হ'ব গতিকে কি এইবাৰ ইলেকশ্যনত জিকি তেওঁলোকে কিন্তু ৰাইজক মাৰ মাৰিছে প্ৰতিটো ক্ষেত্ৰত কিন্তু তেওঁলোকে জানো এইটো কি মনত লৈ আছিল নাজানো তেওঁলোকে কিন্তু ৰাইজক মাৰ মাৰিছে এইবাৰ ইলেকশ্যনত জিকি চবেই ভাবি আছে আপুনি হস্পিটেলত যাওক তাত মানুহৰ দুখ দুৰ্দশাৰ কথা শুনক বজাৰত আহক ক'ত যাব আপুনি মই কৈছোঁ নহয় মিডিয়াত আহি তেওঁলোকে আমাক এটা ডে বাই ডে নতুন এটা টপিক আমাৰ আগত কৈ সেইবোৰ আমাক নালাগে তেওঁলোক গ্ৰাউণ্ডত আহক